নমস্কাৰ, মই স্মৃতি চুটিয়াই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা অন্যতম ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। তো আজি দেওবাৰ, এতিয়া বাজিছে টাইম আপোনাৰ 4:18। তো আমি এতিয়া ফুৰিব যাব ওলাইছোঁ, যিহেতু আজি দেওবাৰ, বন্ধ দিন চবৰে। ভাবিলোঁ অলপ ফুৰি আহোঁগৈ। তো ক'ত যাম দেখাম আপোনালোকক, ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাব। এইফালে এজনী ওলাই আছে, তো বা যাব। তো এতিয়া আমি ওলাই গৈছোঁ। আমি আহিছোঁ ডিব্ৰুগড় আটাইতকৈ ধুনীয়া মন্দিৰটোৰ জগন্নাথ মন্দিৰ। এইটো দেখিছেনে? আমি বৰ্তমান এতিয়া গৈ আছোঁ আৰু আপোনালোকক দেখাম ভিতৰৰ পৰিৱেশটো। আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাব। দিবি জানো? ফাইনেলি আমি ডেষ্টিনেশ্যন পাই গ'লোঁ। কিবা ভাবি থাকিলে কাণত কৈ দিব লাগে। কোনটো কোনটো এতিয়া মই ভিতৰলৈ গৈ আছোঁ আৰু আজি যিহেতু দেওবাৰ, মানুহৰ ভিৰো অলপ বেছি। তো যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই যাব। আৰু মই ভাবিলোঁ আপোনাৰ অলপমান পৰিৱেশটো দেখাওঁ, তলৰ পৰিৱেশটো, যিহেতু ইমানেই ধুনীয়া পৰিৱেশ। তো কি ক'ম আৰু, শেষলৈকে গৈ আছোঁ। তললৈও কেইবাটাও মন্দিৰ আছে, তো তাত আমি যাম এতিয়া। মই পাৰ হৈ যাব লৈছিলোঁ। একেটাই হয়, ইয়াৰ ভিতৰত কেইবাটাও মন্দিৰ আছে আৰু এইটো হৈছে লক্ষী মন্দিৰ। আমি লক্ষী মন্দিৰত সোমাব লৈছোঁ। ৰামৰ দৰবাৰ। এই মন্দিৰটো হৈছে নৱগ্ৰহ মন্দিৰ। ইয়াত 9টা মূৰ্তি আছে, সেইকাৰণে কোৱা হয় নৱগ্ৰহ।
নেক্সট মন্দিৰটো হনুমান মন্দিৰ। গোটেইকেইটা মন্দিৰতে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমি এজন অভিনেতা লগ পালোঁ আৰু সকলোৰে পৰিচিত আৰু সকলোৰে চিনাকি। তেওঁ হৈছে নীলদা। ভিডিঅ'টোৰ বেক চাইডৰ পৰা কৰিব লগা হ'ল যিহেতু তেওঁ মন্দিৰত সেৱা লৈ আছে। তো ভিডিঅ'টো শেষলৈকে চাই যাব। এই মন্দিৰটো সঁচাকৈ ধুনীয়া আৰু তাত খুবেই ভাল পৰিৱেশ। আশা কৰোঁ আপোনালোকো এই মন্দিৰটোত আহে যেন। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।